হেল্ল' বন্ধুসকল, কি খবৰ? আহকচোন দিচাং মুখখন ফুৰি আহোঁগৈ। ফেমিলিৰ লগতনো আমি কি কৰিলোঁ চাওঁগৈ, আহক বলক। গৈ আছোঁ, গৈ আমি দিচাংমুখ পালোঁগৈ। দিচাংমুখত সোমাই যোৱা ৰাস্তাটোত মানে নদী কিনাৰৰ পিনে বজাৰ এখন বহে। এইখন দেখিছে নহয়, সেইখনেই বজাৰ। আৰু ৰাস্তাটো ইমানেই কম আছিলে, মানে যাবলৈ ইমানেই অসুবিধা হৈছিলে, কিন্তু গ'লোঁ বাৰু। ঘূৰি আহোঁতে কিন্তু বহুত বেছি প্ৰব্লেম হৈছিলে। এইয়া দেখিছে নহয়, আমি ফাইনেলি পালোঁহি। এয়া দিচাংমুখ। এতিয়া এই দলংখন দেখিছে নহয়, দলংখনে পাৰ হৈ ইপাৰে যাব লাগিব। আমি পিকনিক বুলি নহয়, আমি বিশেষকৈ মানে ফুৰিবলৈও আহিলোঁ আৰু লগতে মানে ইপাৰৰ পৰা আমি চব্জি অলপ ল'বলৈ আহিলোঁ। এই দলংখন কিন্তু পাৰ হওঁতে বহুত ভয় লাগিছিলে। আমি সকলোখিনি গাড়ীৰ পৰা নামি দিলোঁ, অকলে ভিনদেউক বাহঁতক পাৰ হ'ব দিলোঁ। আমি খোজকাঢ়িয়ে পাৰ হৈ গ'লোঁ। পোৱালিকেইটা বালিত বাৰাই কিনি ইমানেই মস্তি কৰিছে, ইমানেই ভাল পাইছে। সৰুটোতো পূৰা দৌৰিছে আৰু ডাঙৰটো মানে সি বালি খেলিবলৈই লাগি গ'ল। তাক বালি খেলিবই লাগে, মানে তাতে খেলি থাকিব লাগে। সেয়া সি অহাই নাই, দেখিছেনে? মই ইমানেই মাতিছোঁ তাক, সি লাষ্টত দৌৰি আহিছে মোৰ ওচৰলৈ। ইমান ভাল পাইছে মানে দুইটাই, ক'ব নোৱাৰে মানে। তাৰপিছত এতিয়া ইয়াৰ পৰা নাযায়, মানে বহুত জোৰ কৰি তাহাঁতৰ দুইটাকে লৈ যোৱা হ'ল। এয়া আমি পালোঁহি, য'ৰ পৰা আমি চব্জি নিম বুলি ভাবিছিলোঁ পালোঁহি। কিন্তু ৰাস্তাটো মানে ইমানেই বেয়া নহয়, তথাপিও আহি পালোঁহি। এইখন দেখিছে নহয়, কিমান ধুনীয়া। মানে সকলোখিনিয়ে লগাইছে ইয়াত, বাৰীখনত সকলোবোৰেই আছে। বিলাহী পাত, জলকীয়া, কেপচিকাম, ফুলকবি, ওলকবি, বন্ধাকবি, মটৰ, মানে কি মানে নাই, সকলোখিনিয়ে আছে। ভাবিলোঁ ইমান ধুনীয়া পৰিৱেশত অকণমান ভিডিঅ'কে বনাই লওঁ। ভিডিঅ' ক্লিপটো মই দিয়া নাই, এয়া ভিডিঅ' মানে শ্বুট এটা কৰিলোঁ। কৰিব নাজানো বাৰু বিশেষ, তথাপিতো মানে চেষ্টা কৰিলোঁ। আৰু কি হ'ল গম পায়নে? সকলোৱে চব্জি কাটি থাকোঁতে মায়ে মই কি কৰিলোঁ গম পায়নে? জিলমিলি শাক যে, জিলমিলি শাক কোনে চিনি পায়? সেই জিলমিলি শাক বুটলিব লাগি গ'লোঁ। আৰু বুটলিলোঁ বাৰু, বহুতখিনি বুটলিলোঁ। জিলমিলি শাক বৰ ভাল লাগে চাবচোন, দাইলত দিও ভাল লাগে, এনেকৈ ভাজি কৰি খায়ো ভাল লাগে আলু দি, নহয়নে? এইখন বাৰীখন দেখিছে কিমান ধুনীয়া বাৰী। এইটো চাইডে এইখিনি ফুলকবি, বন্ধাকবি আছে। আৰু এইখিনি দেখিছে নহয়, এইখিনি কেপচিকাম হয়। কেপচিকামখিনি ডাঙৰ হোৱা নাই, মানে সৰু হৈ আছে। এয়া আমি কেপচিকাম আনিব নোৱাৰিলোঁ। এইটো ছাইডত মানে গোটেইখিনি কেপচিকামেই, ইমানেই কেপচিকাম লাগিছে। মই কেপচিকামৰ সঁচা কথা ক'ব গ'লে, মই কেপচিকাম ডাইৰেক্ট ৰিয়েলত গছ দেখাই নাই, ইয়াতে ফাৰ্ষ্ট দেখিছোঁ। বহুত ভাল লাগিলে মোৰ দেখি। আৰু অপজিট ছাইডত মানে বেলেগ এটা ছাইডত ৰঙালাও আছে, আলু আছে, সকলোখিনিয়ে আছে। খালি সেইপিনে নগ'লোগৈ আৰু আমি। সেয়া শেষ কৰি আমি গুচি আহিলোঁ। বহুতখিনি ভিডিঅ' কৰা নহ'ল, যিহেতু মানে ৰাস্তাটো য'লৈ গৈছিলোঁ আমি, ৰাস্তাটো বহুত বেয়া আছিলে। মথাউৰি ৰাস্তা আছিলে, বালি পৰা আছিলে, ওখ চাপ, সেইকাৰণে মানে অশান্তি পাই কোনো ফটোও নামাৰিলোঁ, ভিডিঅ'ও ভালকৈ নহ'ল। তাৰপিছত আৰু আমি আহি গ'লোঁ ঘৰলৈ, এইবোৰ দেখুৱাও নহ'ল, আহি গ'লোঁ। জাষ্ট হাজৰিকাই আৰু মই দুকপি ফটো মাৰিলোঁ। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব, কমেণ্ট কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো ক্লিক কৰি দিব। ধন্যবাদ।